কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উলহ মালহেৰে উদযাপন দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱস। সামৰেনতো দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন। বোকাজনতো উলহ মালহেৰে উদযাপন ৭২ সংখ্যক স্বাধীনতা দিৱস। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণপি। আগবাঢ়িছোঁ প্ৰথমটো খবৰলৈ। পূব কাৰ্বি আংলং জিলাৰ সদৰ ডিফুত উলহ মালহেৰে উদযাপন দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কাৰ্যসূচী। দল সংগঠনৰ বন্ধ পৰিপ্ৰেক্ষিততো ডিফুবাসী ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণেৰে ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ভাৰত স্বাধীনতা দিৱস কাৰ্যসূচী অতি শান্তি আৰু সুন্দৰ পৰিৱেশত পালন কৰে দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱস কাৰ্যসূচী। ডিফু চৰকাৰী বালক উচ্চতৰ বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ছাত্ৰ ছাত্ৰী, NCC, আৰক্ষী, CRPFৰ মাৰ্চ পাষ্টৰ অভিবাদন গ্ৰহণ কৰে। Independence Day katalon-along, contingent Ikoyot Shop and Chipate Ponatumdo. The Japan Lim, Parent Commander, DSP joined. First contingent, we have 20th Battalion CRPF, leading by the Lieutenant Commander, Inspector Rajpir Gujjar. Contingent Assam Home Guard led by Platoon Commander ABSI Janine Rubadar. Contingent Government High School led by Platoon Commander Wilson Terang and Flag Bearer Alok Banwari. Nemo Shamgute. School led by Platoon Commander Lucas Terang and Flag Bearer Anang Rocky. Contingent Bundalang Secondary School led by Platoon Commander Pravat Uvar and Flag Bearer Malupi Ramkarti. And Flag Bearer Manjuta Hansati. মুখ্য অতিথি তথা দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলক হিচাপে অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰংহাঙে জিলাবাসী ৰাইজৰ আকাংক্ষিত স্বায়ত্তশাসিত ৰাজ্য দাবী ৰূপায়ণৰ বাবে সংগ্ৰাম অব্যাহত কৰি যোৱাৰ লগতে জিলাখনৰ উন্নয়নৰ কামো কৰি যোৱাৰ সপক্ষে মত ব্যক্ত কৰে। Abang sudah jatuh, masuk ke stasiun. Abang sudah mau, anak dia aku kan, ini masuk ke jalan ke depan. Kalau itu, sebelum kita dia kan, sebelum tolong, ini orang itu kan. Anak masih selihan kilo, nak tanda kilo, karjanya
Distrik yang menghimpun kesesuaian utama kajian itu adalah tema kajian sorga also kajian sorga ketinggian mampu kasih turun habe ongkam macam konsumen dan konsumsi analisis jalanku আনহাতে আগদিনা আকাশ ডাৱৰেৰে গুমা থাকিলেও আজি অতি ফৰকাল বতৰৰ বাবে কেইবা সহস্ৰাধিক ৰাইজে খেলপথাৰৰ চৌপাশ ভৰি পৰে ৭২ সংখ্যক ভাৰত স্বাধীনতা দিৱসৰ কাৰ্যসূচী প্ৰত্যক্ষ কৰিবলৈ জিলা আৰক্ষী অধীক্ষক জয়দীপ দাউডুং লাংথাছা এপিএছ হোমগাৰ্ড কমাণ্ডেণ্টৰ নেতৃত্বত চহৰৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ পৰা যোগদান কৰা ছাত্ৰ-ছাত্ৰী তথা এনচিচি আৰক্ষী বাহিনীৰ মুঠ ২৬টা দলে পেৰেড প্ৰদৰ্শন কৰে ডিফু চৰকাৰী মহাবিদ্যালয় উত্তম এনচিচি দল হিচাপে আজি পুৰস্কৃত হয় আনহাতে কাৰ্বি আংলঙৰ প্ৰবীণ সাংবাদিক নগেন বৰাক সাংবাদিকতাত পেঞ্চনাৰ পুৰস্কাৰ অসম ক্ষুদ্ৰ পাৰ্বত্য উদ্যোগ নিগমৰ পৰিচালন সঞ্চালক ধন সিং লেকঠেক উত্তম কৰ্মযোগী বিষয়া হিচাপে প্ৰশস্তি পত্ৰ তথা ট্ৰফি প্ৰদান কৰে আনহাতে দিক্ষুত আলম আতিপিত উপন্যাস ৰচয়িতা ৰূপসিং তেৰণে সাহিত্য ক্ষেত্ৰত অনবদ্য সেৱাৰ বাবে অসম চৰকাৰে সাহিত্যিক পেঞ্চনাৰ বঁটা প্ৰদান কৰে উল্লেখ্য আজি এই ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানতে ডিফু চহৰৰ উদীয়মান পৰিচালক ডিপু বৰাৰ পৰিচালনাত কলাগুৰু বিষ্ণু ৰাভাৰ ৰচিত জনপ্ৰিয় গীত নাহৰ ফুলে নুহুৱাই গীতটিৰ কাৰ্বি ভাষাৰ অনুবাদ নাহৰ আমিৰ চিলনলে ভিডিঅ' এলবামটি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তই আনুষ্ঠানিকভাৱে মুকলি কৰে এলবামটিত সন্নিৱিষ্ট কালজয়ী গীতটিত কণ্ঠদান কৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু প্ৰয়াত কাদম টেৰাংপি শইকীয়াই নৃত্যশিল্পী ক্ৰমে অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাস আৰু কাৰ্বি আংলং জিলাৰ জনপ্ৰিয় অভিনেত্ৰী ৰূপজুলি ৰংপিপিয়ে পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙতো কেন্দ্ৰীয়ভাৱে উদযাপন কৰে দেশৰ স্বাধীনতা দিৱস জিলা প্ৰশাসনৰ উদ্যোগত হামৰেন সদৰ ৰংহাং ৰংবং খেলপথাৰত অনুষ্ঠিত হোৱা স্বাধীনতা দিৱস কাৰ্যসূচীত ত্ৰিৰংগা উত্তোলন কৰে জিলা উপায়ুক্ত দেৱজ্যোতি হাজৰিকাই প্ৰতিকূল বতৰকো নেওচি ওলাই আহি উলহ মালহেৰে উদযাপন কৰে স্বাধীনতা দিৱস আনহাতে ধাৰাসাৰ বৰষুণৰ ফলত পেৰেডৰ সময়তে খেলপথাৰত ঢলি পৰিছিল কেইবাজনো ছাত্ৰ-ছাত্ৰী লগে লগে তেওঁলোকক হামৰেন অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় বুকাজান চিচিআই খেলপথাৰত উলহ মালহেৰে উদযাপন কৰা হ'ল দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱস কাৰ্যসূচী বুকাজান মহকুমাধিপতি দিলীপ টেৰাঙে স্বাধীনতা দিৱস উপলক্ষে উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা বুকাজান চিচিআই খেলপথাৰত উলহ মালহেৰে উদযাপন কৰা হ'ল দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱস কাৰ্যসূচী বুকাজান মহকুমাধিপতি দিলীপ টেৰাঙে স্বাধীনতা দিৱস উপলক্ষে উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা তাৰ পিছত ছাত্ৰ-ছাত্ৰী এনচিচি পুলিচ বাহিনী চিআৰপিএফৰ মাৰ্চ পাষ্টৰ অভিবাদন গ্ৰহণ কৰি স্বাধীনতা দিৱস পালনৰ তাৎপৰ্য ব্যাখ্যা কৰি সুন্দৰ ভাষণ দাঙি ধৰে
বাবে আমি প্ৰতিশ্ৰুতি সমগ্ৰ অসম জুৰি ৰাইজৰ মাজত It is followed by SI Naladhar Das of 2nd Battalion SRF Karagaon. SASI Dipamoni Hazarika is leading the contingent of police. ASI Dipamoni Hazarika নেতৃত্বত পুলিচৰ দলটোৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অভিবাদন জনোৱা দেখা গৈছে। Platoon Commander Rajesh Kumar Nath is leading his contingent of Bokajan College. ৰাজেশ কুমাৰ নাথৰ নেতৃত্বত বোকাজান কলেজৰ দলটোৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অভিবাদন জনোৱা দেখা গৈছে। The next contingent is from Jean Baba Higher Secondary School. Basu Thapa is leading the contingent of Jean Baba. বাসু থাপাৰ নেতৃত্বত জিন বাবা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ দলটোৱে অভিবাদন জনাইছে। Sarkle Rongpi Platoon Commander is leading contingent of Hanjang Langsa English High School. চাৰ্কলে ৰংপি নেতৃত্বত Platoon Commander of SNS Academy. ৰাজু ঠাকুৰৰ নেতৃত্বত SNS একাডেমীৰ দলটোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অভিবাদন জনোৱা দেখা গৈছে। Vijay Majumdar is leading the contingent of Vivekananda Higher Secondary School. বিজয় মজুমদাৰৰ নেতৃত্বত বিবেকানন্দ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ দলটোৱে অভিবাদন জনাইছে। Isha Das from Pranab Vidyapith Girls. ঈশা দাসৰ নেতৃত্বত প্ৰণৱ বিদ্যাপীঠৰ ছোৱালীৰ দলটোৱে অভিবাদন Higher Secondary School. এছ অমৰজিৎ সিঙৰ নেতৃত্বত বিদ্যাসাগৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ দলটোৱে অভিবাদন জনোৱা দেখা গৈছে। Priyanka Gupta is leading the contingent of Pranab Jubilee College Girls. প্ৰণৱ জুবলি কলেজৰ দলটোৱে অভিবাদন জনোৱা দেখা গৈছে। বি গগৈৰ নেতৃত্বত বিবেকানন্দ বিদ্যাসাগৰ হাইস্কুলৰ দলটোৱে অভিবাদন জনোৱা দেখা গৈছে। The next contingent is from Vidyasagar High School Boys. P. Gogoi is leading that contingent. Rakesh Chetri is leading the contingent of DVN School. ৰাকেশ ছেত্ৰীৰ নেতৃত্বত ডিভিএন স্কুলৰ দলটোৱে অভিবাদন জনাইছে। মধুস্মিতা বেপীৰ নেতৃত্বত বিদ্যাসাগৰ হাইস্কুলৰ ছোৱালীৰ দলটোৱে অভিবাদন। ইয়াৰ পিছতে বোকাজান অসামৰিক চিকিৎসালয়লৈ গৈ ৰোগীসকলৰ মাজত ফল মূল বিতৰণ কৰে। আনহাতে মহকুমাটোৰ অন্তৰ্গত বিভিন্ন কাৰ্যালয়, শিক্ষা প্ৰতিষ্ঠান, বিজেপি, কংগ্ৰেছ আদি দলীয় কাৰ্যালয়সমূহতো দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে পতাকা উত্তোলন কৰে। হাওড়াঘাটতো স্বাধীনতা দিৱসৰ ব্যাপক কাৰ্যসূচী। স্বাধীনতা দিৱস উপলক্ষে হাওড়াঘাট নগৰৰ মাজেদি সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদৰ নেতৃত্বত বাহিৰ কৰা হয় বাইক ৰেলী। এই বাইক আৰোহী দলটিয়ে হাওড়াঘাট অঞ্চলৰ কেইবাখনো চিকিৎসালয়ত উপস্থিত হৈ ফল মূল বিতৰণ কৰে। আমি সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদে ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছোঁ। আমাৰ আজি প্ৰথম কাৰ্যসূচী ফ্লেগ হোষ্টিং আছিলে, ফ্লেগ হোষ্টিং হৈ গ'ল। ইয়াৰ পিছত আমি ৰোগীসকলক আহাৰ বিতৰণ কৰিলোঁ। আহাৰ বিতৰণ কৰাৰ পিছত এতিয়া আমাৰ বাইক ৰেলী আছে, তাৰপিছত সন্ধিয়া এখন প্ৰীতি ফুটবল খেল আছে। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Please tap in Ishan Motors, a showroom cum sales point of Royal Enfield opposite of Langpi Dahangi Rural Bank, Dilaji Branch, Rongkhelan, Difu, Karbi Anglong, Assam. For more details, please contact 97748 73915, 7896 169021 or 957 988 008.
আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ কাঞ্চ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন চৰকাৰী কাৰ্যালয় আৰু শিক্ষা প্ৰতিষ্ঠানসমূহত উলহ মালহেৰে উদযাপন কৰা হয় দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱস কাৰ্যসূচী পুৱা ৭ বজাত ডকমকা আৰক্ষী থানাৰ চৌহদত আৰক্ষী বিষয়া জে.এছ. খুবুঙে ৭২তম ভাৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে বনাঞ্চলিক কাৰ্যালয়ৰ চৌহদতো বনকৰ্মী তথা বিষয়াসকলৰ উপস্থিতিত ডকমকা ৱেষ্ট ৰেঞ্জৰ ডেপুটি ৰেঞ্জাৰ যোগেন ইংটিয়ে পতাকা উত্তোলন কৰে আনহাতে ঠিক তেনেকৈ চামেলাংচ ব্লক উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ চৌহদত উন্নয়ন খণ্ডৰ বিষয়া মিতালী কাঠাৰপিয়ে উত্তোলন কৰা দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা আনহাতে ডকমকা মহাবিদ্যালয় ডকমকা উচ্চতৰ মাধ্যমিক বিদ্যালয়তো নিজৰ নিজৰ শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বীসকলে উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা অসম প্ৰদেশ বিজেপিৰ নিৰ্দেশ মৰ্মে চাংটিহিদি অৰ্থাৎ বালিপথাৰ স্পৰ্টছ ক্লাবৰ উদ্যোগত বালিপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৭২ সংখ্যক দেশৰ স্বাধীনতা দিৱসৰ উপলক্ষে এদিনীয়া স্বাধীনতা দিৱস কাপ ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত হয় স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত ১৪ অনূৰ্ধ্ব এই ফুটবল প্ৰতিযোগিতাখনি পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত বালিপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিয়লিলৈকে অনুষ্ঠিত এই প্ৰতিযোগিতামূলক খেলখন উপভোগ কৰিবলৈ স্থানীয় সহস্ৰাধিক দৰ্শক ৰাইজ উপস্থিত থাকে ফুটবল খেলৰ শেষত আয়োজিত ৰাজহুৱা সভাত বালিপথাৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ সভাপতি কিষণ বে প্ৰমুখ্য আদিচন তেৰাং আৰু বহুতো গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে উল্লেখ্য উঠি অহা ল'ৰা ছোৱালীক ক্ৰীড়াৰ প্ৰতি উৎসাহিত কৰিবলৈকে এই এদিনীয়া ১৪ অনূৰ্ধ্ব ফুটবল টুৰ্ণামেণ্ট আয়োজন কৰা বুলি স্বচ্ছ ভাৰত অভিযান আৰু স্পৰ্টছ কোষ কাৰ্বি আংলং ভাৰপ্ৰাপ্ত দায়িত্বত থকা বিলবৰ্ড টিছই আমাৰ সাংবাদিকৰ আগত মত ব্যক্ত কৰে জিৰিকিনটেং স্পৰ্ট এছ'চিয়েশ্যনৰ উদ্যোগত জিৰিকিনটেঙত ১৫ আগষ্টৰ পৰা আৰম্ভ হৈছে প্ৰয়াত ছাৰবুৰা তেৰঙৰ দ্বিতীয় সংখ্যক স্মৃতি দিৱস উপলক্ষে ফুটবল খেলৰ প্ৰতিযোগিতা দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি এই ফুটবল খেলৰ প্ৰতিযোগিতা শুভাৰম্ভ কৰা হয় পুৰুষ আৰু মহিলা উভয়ে ভাগ লৈ খেলিব পৰা এই ফুটবল খেলখন স্থানীয় জনপ্ৰতিনিধি ৰীনা টেৰাংপে শুভ উদ্বোধন কৰে এই উদ্বোধনী অনুষ্ঠানৰ উপলক্ষে আয়োজিত আৰু জিৰিকিনটেং স্পৰ্টছ এছ'চিয়েশ্যনৰ সভাপতি ফপেট টিছই পৌৰোহিত্যত অনুষ্ঠিত সভাত এমএছি ৰীনা টেৰাংপি OCB ফুকন বিডিঅ' কনক চন্দ্ৰ কলিতা ভিডিচি অধ্যক্ষ লুকাছ মিলিক আৰু গাঁওবুঢ়া খৰচিং টেৰাং প্ৰমুখ্য বহু বিশিষ্ট ব্যক্তিসকলে অংশ লয় উল্লেখ্য উদ্বোধনী খেলখনত মডাৰ্ণ FC আৰু ব্লু হুইলছ FCয়ে প্ৰতিযোগিতাত অৱতীৰ্ণ হয় কিন্তু এই প্ৰতিযোগিতা অমীমাংসিত অৱস্থাত শেষ হয় আমৰি পৰিষদীয় সমষ্টি চুককোণৰ পৰা সৰ্বমুঠ ৪২টা এচিয়ে এই ফুটবল প্ৰতিযোগিতাত অংশ লোৱা সম্ভাৱনা আছে আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ